তই আছা ন বহ 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 আরে তুই বহ তোর খবর কচোন মোৰ খবৰ আছো আৰু ক'ৰ পৰা আহিলি তই আমি ৰাজে ৰাজটো ঘৰলৈ গৈছিলোঁ এই তোৰ খবৰ বহুত দিন পোৱা নাই আহিম আৰু ল'ব মোৰ খবৰ বহুত ভাল নহয় অ' মোৰ এক্সাম 20 তাৰিখৰ পৰা এক্সাম আছে ন একদম পঢ়া শুনা একদম হোৱা নাই খুৰী ৰ'দ ক'ত গ'ল মা নাই যোৱাকালি বাহঁতৰ ঘৰত গৈছে আৰু জানইতো দুটা স্কুল এই ৰ'দটোৰ বহুত টেনশ্যন দেখা পাইছোঁ কিবা হৈছে নেকি 20 তাৰিখৰ পৰা এক্সাম মই একদম পঢ়া শুনা মনত নোলোৱা হৈছে আরে কি টেনশন লৈছ টেনশন পঢ়া শুনা টেনশন নলবি হা পঢ়া ঠিক হৈ যাব তই এটা কাম কৰিবিচোন তই আবেলি ওলাই যাবি আমাৰ নীলাদা আছে নীলাদা দোকানৰ আগত যাবা আমাৰ আড্ডাৰ পৰা কি হৈ যাব আবেলি যাবা ঠিক আছে আমি যাওঁ হা আমি এফালে যাম যাবি নেকি কি কোৱা হা ঠিক আছে বাৰু লগ পাম ঠিক আছে আহিছোঁ হা হেৰি যাবা আৰু ঠিক আছে যাবা দেই হা ঐ বিকি এই আমাৰ গাঁৱৰ ল'ৰাবিলাক চব নোহোৱা হৈ গ'লে চব বাহিৰত পঢ়িব গ'লে চব বাহিৰতে গ'লো আমিতো এতিয়া বৰ বেকাৰ হৈ থাকিলোঁ তুমিয়ে মই চব বেকাৰ হৈ গ'লোঁ এই ধৰ্মেন্দ্ৰ যোৱা মাহত বাহিৰত পঢ়িব গৈছে আমি এতিয়া দুয়োটাই বেকাৰ ভালে আৰু আমি ভিডিঅ'জ কৰিনো কেনেকৈ খাম তই কওঁ এনেকৈ চলিব লাগিব আৰু কিবা এই অংকুৰ যে অংকুৰকো মাতি থৈ আহিলোঁ না আমি যে ঘৰত গৈছিলোঁ অংকুৰকো মাতিছিলোঁ এতিয়ালৈকে অহা নাই ফোনকে কৰিছা নেকি এটা আহিব ৰ'বা আৰু আচ্ছা ঠিক আছে ফোন নকৰোঁ বাৰু হা আহি পাব লাগে ঐ অংকুৰ আহিলি তই আহিলোঁ বাকী ঘৰকে মানুহ আহি পাইছে নেকি এই মা আহি পাইছে সেইকাৰণে অলপ দেৰি হ'ল ঠিক আছে আমি ফিল্ডতে বহো ব'ল আহা বিকি বিকি আহা অংকুৰ বহা ইয়াতে বহা তোমাৰ দেউতাই ইমান টকা পইচা দি বাহিৰত পঢ়ি আছে তোমাৰ ইমান টেনশ্যন কি হয় টেনশ্যনো মোৰ একদম পঢ়া শুনা মনত নোলোৱা হৈছে আৰে ভাই ইমান তই আমি চা আমাৰ বিকিয়ে মোৰ অৱস্থা চা আমি অকলে গাঁৱত বাকী চব ল'ৰা বাহিৰত পঢ়ি আছে তুমি ভালদৰে পঢ়িবা আৰু খবৰ ভাল আৰু সেইকেইটা ভাল আৰু তুমি এটা বস্তু এটা আনিছোঁ খাবা কি হৈছে এটা বস্তু আনিছোঁ নাই তুমি অলপ খাই দিবা আৰু বিকি হ'ব বাৰু মই আহি আছোঁ হা আৰু বাকী কোৱা কেতিয়া যাবা তুমি মই যাম আৰু 15 তাৰিখে যাম 15 তাৰিখে যাম 20 তাৰিখৰ পৰা এক্সাম আছে ভালদৰে দিবা আৰু এক্সামটো অলপ কষ্ট কৰি পঢ়িবা আৰু ভালদৰে দিবা আৰু অলপ খা আৰু অলপ যাম মই আৰু নাখাওঁ নেকি আৰু অলপ খা আৰু অলপ খা বেছি নাই অলপ খা আৰু অলপ আছে মাই একো নাই টেনশ্যন তোমাৰ চব দূৰ হৈ যাব টেনশ্যন বিকি মা তুমি খোৱা মোৰ দেৰি হ'ব মই যাওঁ তোমাৰ দেৰি হ'ব মা আহিছে ন মা গালি দিব মা আহিছে ঠিক আছে তুমি যোৱা আমি অলপ বহিছোঁ তুমি যোৱা যাওঁ হা যোৱা সেইকেইটা যাওঁ হা বাই আকৌ লগ পাম বিকি আৰু অলপ আছে খাই আৰু অলপ আছে খাই দিয়া তুমি ব'ল এতিয়া ব'লা আমাৰ দেৰি হ'ব ন ব'লা ঠিক আছে ব'লা ব'লা হা বিকি লোৱা তোমাৰ গাৰ্লফ্ৰেণ্ডজনী কি আছে নাই বেকআপ হৈ গ'ল আৰু ব্ৰেকআপ হৈ গ'ল ন এই আমাৰ ইয়াতো এইখন গাঁৱৰে আমাৰ ওচৰৰে যোৱাকালি এনেকুৱা ল'ৰা এজনে মানে ব্ৰেকআপ দিছিলে ছোৱালীজনী ছুইচাইড কৰি মৰি গ'ল বৰ দুখ লগা হৈছে দুখ লগা মানে নক'বা আৰু তুমি আৰু অলপ খাই দিবা অংকুৰক ফোন কৰিছা নেকি কৰাচোন এবাৰ ফোনটো আহিব পাৰে ফোন কৰিছা ৰ'বা ইমান দেৰি কৰিছে ইয়াৰো অকলে মানুহ নাই ঘৰত মানুহ নাই হেল্ল' অংকুৰ ক'ত আছা তুমি ঘৰতে আছো আচ্ছা তুমি আহিবা নেকি আমাৰ আড্ডালৈ আজি নাযাওঁ নেকি আহা নহ'লে আমি অকলে বহি আছোঁ বিকি আৰু মই অকলে আছোঁ অলপ সোনকালে মাতা আমি ফিল্ডতে আছোঁ যোৱাকালি যে বহিছিলোঁ আমি ঠিক আছে আহা তুমি হা
অংকুৰক ফোন কৰিলোঁ সি আহিব হা আহিব না সোনকালে এই আৰু বহুত টেনশ্যন এই গাৰ্লফ্ৰেণ্ডজনীয়ে ব্ৰেকআপ দিলে আৰু পৰীক্ষা আহি আছে নেক্সট 20 তাৰিখে এই বহুত টেনশ্যন আহিব ক'ব আৰু উপায় নাই ছোৱালীৰ কাৰণে চব শেষ হৈ গ'ল চব হৈ গ'ল ইমান ধনী হ'ল ল'ৰা বাহিৰত পঢ়াইছে ভালকৈ পঢ়িব লাগে এতিয়া সিও সেয়ে হৈ গ'ল আৰু ছোৱালীৰ কাৰণে চব হৈ গৈছে ছোৱালীজনী তাক শেষ কৰি দিলে অঁ অংকুৰ আহিছা আহিলোঁ মই বহা বহা খবৰ কোৱা খবৰ আৰু কি হ'ব আৰু কালি কিবা প্ৰব্লেম হৈছে নেকি কালি গম পালে ঘৰত কিবা কৈছে নেকি কোৱা নাই গম পাইছে আৰু একো প্ৰব্লেম নাই আমাৰতো ঘৰত অলপ গম পায়ে আৰু মানে আমাৰতো এই অৱস্থা তোমাৰ কি গাৰ্লফ্ৰেণ্ডজনী কি ব্ৰেকআপ দিছে গাৰ্লফ্ৰেণ্ডজনী ব্ৰেকআপ হ'লোঁ সেইটো বিৰাট টেনশ্যন সেইকাৰণে পঢ়া পাতিত মন নোহোৱা হৈ গৈছে আজি অলপ ল'বানে আজি নাখাওঁ নেকি অলপ লোৱা তুমি তোমাৰ কাৰণে স্পেচিয়েল এটা আনিছোঁ অলপ খাবা ঠিক আছে লোৱা অলপ আজি কি ঘৰত গম পালে কিন্তু বহুত একো নাই অলপ খাবা বেছি খাব লোৱা নালাগে অলপ লোৱা অলপ লোৱা অলপ খাই এয়া লোৱা অলপ খোৱা খোৱা পাৰিছা দেখোন তুমি খাবা আৰু খোৱা এই নাস্তা লোৱা বিকি আমাৰ পাকা বিকি ই পাৰা হৈছে বে অলপ পাৰিছে এতিয়া ন যা আৰু নাখাওঁ দেই মই অলপ খোৱা বেছি নাই আৰু অলপ আছে আৰু নাখাওঁ শেষ কৰি দিয়া একো নাই এইটো বহুত প্ৰব্লেম নাই ন অলপ ভালে লাগিছে আৰু টেনশ্যনটো ফ্ৰী হৈ এইটো খালে তুমি টেনশ্যন একদম ফ্ৰী হৈ যাব কালি তুমি অলপ ফ্ৰী পাইছা নাই কোৱা পাইছোঁ পাইছোঁ তুমি সদায় আহিবা আমাৰ ইয়ালৈ আহিবা ইয়াতে আমাৰ এই ফিল্ডখন দেখিছা ইয়াতে আমাৰ সদায় আহিবা ঘৰৰ মানুহ গম পালে গালি দিব একো নাই অলপ খাবা এইটো ইমান প্ৰব্লেম নাই তুমি সদায় আহিবা অলপ খোৱা আৰু অলপ খোৱা দিয়া আমাকো দিয়া অলপ এইটো খাবা নেকি অলপ দিয়া দিয়া অলপ দিয়া নাখাওঁ নেকি? এইটো অলপ খোৱা অলপ দিয়া অলপ দিয়া একো নাই এইটো প্ৰব্লেম নাই তুমি খাই দিয়া অলপ দিয়া ভাল লাগিছে ন তুমি আহিবা সদায় আহিবা ইয়াতে হা একো নাই টেনশ্যন দূৰ হৈ যাব তোমাৰ তেজ দাম মই যাওঁ গাৰ্লফ্ৰেণ্ড টেনশ্যন পঢ়া টেনশ্যন সকলো টেনশ্যন যাব মই যাওঁ নেকি তেজ এইটো কি খালা না তুমি এইটো শেষ ঠিক আছে তুমি যোৱা পিছে হা এইকেইটা কালি আহিবা হা যোৱা আকৌ লগ পাম হা কালি আহিবা আহিম ঠিক আছে কালি আহিবা আমি সিহঁতক সদায় আহিবা ইয়াতে হা অ'কে আমাৰ লগ পাবা ইয়াতে ভালদৰে যাবা আৰে যোৱা হা ঠিক আছে ঐ তুমি হেল্ল' অঁ ক'ত আছা তুমি আমি ইয়াতে আছোঁ এই চকত আছোঁ পাৰ্টি কৰিবলৈ এতিয়া আমাৰ লগত এতিয়া বিকিতাতো পইচা নাই ৰাহুলো আছে কুচুমো আছে এতিয়া পইচা নাই আৰু এতিয়া ঠিক আছে পিছে তুমি আহা অঁ ঠিক আছে পিছে তুমি আহা আমি ইয়াতে আছোঁ চকতে আছোঁ অ'কে অঁ বিকি অঁ আহি আছে অংকু কেতিয়া আহিব আহিব ফোন কৰিছোঁ অলপ সোনকালে মাতা আৰু অঁ আহি আছে ৰেজা ঐ আহিছা আহিলোঁ হেৰি মোবাইলটো বিক্ৰী কৰি দিলোঁ মোবাইলটো বিক্ৰী কৰিবা ঐ কুচুম অঁ তোৰ মোবাইল এটা দৰকাৰ হৈছিল ন অঁ দৰকাৰ হৈছিল মোবাইলটো অংকুৰৰ মোবাইলটো লৈ ল মিলাই যদি কিমান লাগে তুমি 2000 টকা দিবা আৰু এই নাই 2000 দিব নোৱাৰিম 1500 দিম হ'ব হ'ব দে দি ঠিক আছে এতিয়া হেৰি লোৱা 1000 টকা লোৱা পিছত 500 টকা ঠিক আছে দি দিলা ন ব'ল আমি পাৰ্টি যাবা ঠিক আছে ব'ল অঁ বিকি আমি আহি আছোঁ হা অলপ সোনকালে আহিবা অঁ আহি আছোঁ টেনশ্যন ফ্ৰী হৈ যাব একো নাই গাঁও খোৱা খোৱা কম কৰিব
মোৰ বিন্দাস লাইফ কলেজ গৈছো ছোৱালী চাইছো ঘৰ আহিছো এই বিন্দাস এই বিন্দাস এইটোৱে হ'ব লাগে এইটো লাইফ লাগে এনেকুৱা হ'ব লাগে ভাই খোৱা খোৱা অলপ খোৱা খাই আছো ভাই ঠিক আছে একো কথা নাই এনেকৈ আহিবি সদায় তুমি আহিবা হা হয় তোমাকতো মই আজিয়ে লগ পাইছোঁ ন তুমি বিকি লগ নেকি অলপ বিকিলো তোমাৰ নামটো কি ভাই আমিতো ৰেগুলাৰ খাওঁ ন মোৰ নাম তুমি জেকে সদায় আহিবা তুমি আহিবা আজি পৰা সিও আহিব ফ্ৰেণ্ড হৈ গ'লো দেই এনেকৈ পাৰ্টি ঠিক কৰিব আছে। লাগে মাইণ্ডবিলাক ফ্ৰী হয় পাৰ্টি একো নাই বাকী প্ৰব্লেম বাদ দিয়া আৰু কি প্ৰব্লেম আছে আৰু একো নাই খাব লাগে আৰু শেষ আৰু তুমি খাই দিয়া কাকতি লোৱা অংকুৰ খোৱাটো হ'লনে তোমালোকৰ হ'লনে নাই হ'ব ৰ'বা ঠিক আছে যা কি হৈছে তোমাৰ কি হৈছে নাহা দেই নাই ব্ৰ আৰু অলপ আছে আৰু অলপ খোৱা। আৰু এইখিনি খোৱা তুমি এইখিনি খালে হৈ যাব একো নাই এই বিকিৰা ভাল খবৰ আছো আৰে ভাই তুমি ঠিকে থাকা তুমি ঠিকে থাকা আৰু অলপ খোৱা, আৰু অলপ খোৱা। শেষ কৰি দিয়া এইখিনি শেষ কৰি দিয়া একো নাই একো নাই একো নাই একো প্ৰব্লেম খাই দিয়া চব প্ৰব্লেম সলভ হৈ যাব হা আৰু অলপ খোৱা তুমি আহিবা কাইলৈকে আহিবা হা বহুত ভাল লাগিছে ন ভাল লাগিছে এনেকেতো ভাল লাগে ন ফ্ৰী মাইণ্ডত কথা পাতিব পাৰি ঘৰৰ প্ৰব্লেমবিলাক শ্বেয়াৰ কৰিব পাৰি হয় না আৰু আহিবা কাইলৈকে আহিবা আৰু নাই নেকি নাই যা মই ৰেগুলাৰ আহিম টেনশ্যন নাই আহিবা হা যা ঐ কি হৈছে তোৰ কি হৈছে তোৰ বিকি কি হৈছে অংকুৰ অংকুৰ তোমাৰ কি হৈছে ৰ'বা অংকুৰৰ মাকে গম পালে আমাকে মাৰিব তোমাক গালি দিছোঁ অংকুৰ অংকুৰ কি হৈছে তোমাৰ বিকি ব'লা নাই নাই নালাগে ঘৰ আমাক গালি ব'লা 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 নাই 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 ব'লা হাই বন্ধুসকল আমাৰ ভিডিঅ'টো চাই কেনে পালে আমি জাষ্ট আপোনালোকক মনোৰঞ্জনৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ দেখিছে আপোনালোকে আমাৰ অংকুৰৰ অৱস্থা কি হৈছে আপোনালোকে এইবোৰ নাখাব দেখিলে এইটো মোক ইহঁতে কি কৰিলে আৰু এইটো আমি মনোৰঞ্জনৰ কাৰণে বনাইছোঁ আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ इस कदर प्यार तुमसे करते हैं